ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত নিদ্ৰাহৰণ কৰিছে নৈপৰীয়াৰ। দৰং জিলাৰ ধনচিৰি নদীৰ বাঢ়নী পানীৰ ফলত আতংকিত হৈ পৰিছে কছাৰী সোণাৰী গাঁৱৰ ৰাইজ। ধনচিৰি নদীত জাহ গৈছে সপোনৰ আপোন ঘৰ। নৈপৰীয়াৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটৰ। ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত দলগাঁৱৰ কছাৰী সোণাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ধনচিৰি নদীত বৃদ্ধি পাইছে জলপৃষ্ঠ। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত মানুহৰ ঘৰে ঘৰে সোমাইছে পানী। ইতিমধ্যে গাঁওখনৰ একাংশৰ সপোনৰ ঘৰ নদীত জাহ গৈছে, যাৰ ফলত গাঁওখনত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ। পানী কমাৰ লগে লগে গাঁওখনত আৰম্ভ হ'ব খহনীয়াৰ। ইয়াৰ উপৰিও এই সন্দৰ্ভত গাঁওখনৰ সচেতন মহলে অচিৰে জিলা প্ৰশাসনক খাদ্য যোগান ধৰাৰ সমান্তৰালভাৱে অসমৰ জলসম্পদ মন্ত্ৰীক অচিৰে মাথাউৰি নিৰ্মাণ কৰি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। আমাৰ অসুবিধা তাৰমানে ধনচিৰি নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত কাছমাৰী সোণাৰী আৰু নদীৰ পাৰৰ প্ৰায় 30-ৰ পৰা 40 ঘৰ মানুহৰ ঘৰ দুৱাৰ উঠাই লৈ গ'ল। তাৰপিছত আজিলৈকে কোনো ধৰণৰ চৰকাৰী সহায় সহযোগিতা পোৱা নাই। কোনো এজন জনপ্ৰতিনিধি আহি আজিলৈকে আমাৰ খা খবৰ লোৱা নাই। ধনচিৰি নদীৰ পানী কমাৰ লগে কিন্তু গৰাখহনীয়া আৰম্ভ হ'ব। ধনচিৰি নদীৰ পানী কমাৰ লগে আমাৰ গৰাখহনীয়াৰ পৰিমাণটো আৰু যথেষ্ট পৰিমাণে বাঢ়ি যাব। ইয়াতে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰা হয় তেনেহ'লে গাঁওখন কিন্তু নদীত জাহ যাব। কি ক'ব? যদি ইয়াত যদি না চৰকাৰে বা আমাৰ বিভাগীয় মানুহে যদি ইয়াত কোনো ব্যৱস্থা নকৰে তেনেহ'লে গাঁওখন একেবাৰে নিশ্চিন্ন হৈ যাব। ইয়াৰ গাঁওখন নাথাকে। কাছমাৰী সোণাৰী আৰু নেপালী গাঁৱৰ প্ৰায় বেছিভাগ অংশ গুচি গৈছে, অলপখিনি আছে। এইখিনি যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে এইটো ধনচিৰি নদীত গোটেইখিনি যা যাব। ইয়াতে মানুহৰ ঘৰে ঘৰে পানী সোমাইছে, আমি দেখা যায়। খাদ্য সংকটত ভুগিছে নেকি? ইয়াত মানুহৰ পৰা আৰম্ভ কৰি পশুধনৰ পৰা খাদ্যৰ বহুত নাটনি হৈছে আৰু তেওঁলোকে খাবলৈ নাই। কিছুমানৰ ঘৰত গেছ নাই, পানী সোমাইছে ঘৰৰ ভিতৰত। দৰং জিলা প্ৰশাসনক কি আহ্বান জনাব? আমি দৰং জিলা প্ৰশাসনৰ মাননীয় উপায়ুক্ত মহোদয়ক এইটোৱে বিনম্ৰ অনুৰোধ জনাওঁ, তেখেতে যাতে আমাৰ এই ঠাইখন পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু আমাৰ অলপ সহায় সহযোগিতা আগবঢ়াই যাতে আমাক এইটোৱে আমি কাতৰ অনুৰোধ জনাইছোঁ আমি দৰং জিলা প্ৰশাসনক।